কুকুৰালৈ আমি পাই গ'লোহি কুকুৰা ব্ৰইলাৰলৈ আমি ব্লগ আকৌ এটা ব্লগ ধামাকা ব্লগ আৰম্ভ কৰিবলৈ গৈ আছোঁ ব্লগ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক গাইজ দেখিছে মই বহুত পোহৰৰ মাজত হেৰি ৰাস্তাৰ মাজত আছোঁ আচলতে আমি আছোঁ টুকটুকি এই লাইট নাই আমাৰ লাইটটো জ্বলাবা দাদা এই টৰ্চ লৈ ল'বলগীয়া আছে ইটো জ্বলোৱা এয়া টৰ্চ লৈ লৈছে দেৰি কৰিবলৈ মানে আমি লাই শাক চুৰ কৰিবলৈ আমি লাই শাক চুৰ কৰিছিলোঁ যে এয়া মিছনত চব ওলাই আছোঁ আহি চুৰ কৰিবলৈ যাওঁ আৰু বস্তু ধেৰ আনিবলৈ আছে এইটো উঠা উঠিলে যে দাদা ৰখিব বলক গাইছ মোকে লাওটা আহি গ'ল এয়া মনৰ টুকটুকি লাইট নাইকিয়া টুকটুকি আমি উঠি গৈ আছোঁ অনন্ত দা কিবা ক'বা নি তুমি এয়া গাইছ বহুত দিনৰ মূৰত বুলি কয় টুকটুকখন উলিয়াই আনিছোঁ আজি ডবল খানা হ'ব বোলে আজি খানা হ'ব পটককৈ প্লেনিংটো হৈ গ'ল আজি গোটেইখিনি ছুটি আজি আমাৰ বহুত দিনৰ ছুটি আছে গোটেইকেইটা আমাৰ চিয়ামলে নতুন নাম পাইছে প্ৰেম নাম নহয় প্ৰেম হেৰি বুলি আছিলে পেম্পাল তুমি গেলা কোনোবা দিনাখন বহুত টেনশ্যনৰ মূৰত এই ল'ৰাটোক দেখিছোঁ আমাৰ ল'ৰাটো দাঙি দিছিলে মোৰ দেখিছে নাই বহুত খেল এইটো কি আকৌ শব্দ তুমি কি শব্দ উচ্চাৰণ কৰিছা বাৰু হা এই টুকটুকিত চুৰ কৰিবলৈ গৈ কিবা এটা ভাল লাগে ঐ গোটেইকেইটা আমি গৈছোঁ এয়া টুকটুকিত চুৰ কৰিবলৈ ফাইনেলি আমি চুৰ কৰা পজিশ্যন পাই আছোঁ লাহে লাহে নামি যাম আৰু দেই টুকটুকিত গৈ আছোঁ কৰিছোঁ আগৰ বিহু প্ৰেক্টিচ কৰিছোঁ গাইছ এতিয়াই ট্ৰেইনিং নহ'লে কেতিয়া হ'ব হয়নে আৰু ড্ৰাইভাৰটো কেনেকুৱা লাগিছে টৰ্চ মাৰি যাবলগীয়া আছে লাইট নাই এখনত লাইটমেন চাওঁ টুকটুকখন অকণমান আনকমন হয় দুইটা কাটা বা টুপি পিন্ধি আছে আপোনালোকে দেখিব মই আপোনাৰ অৱয়সক দেখুৱাম হেডত কপৰাটো বলক ঐ কাম তহঁতি সোনকালে আকৌ হাজিৰা কম পাবি এয়া টুকটুকি খৰি লোট কৰা আছে খানা খাবলৈ ৰাতিয়ে প্লেন বনোৱা আছে এয়া এইটো পিকনিক বেলেগ আমি আজি কিবা ২৬ ডিচেম্বৰ নহয় নে ২৬ ডিচেম্বৰ আজি খানা খাব লৈ আছোঁ লুট কৰ এই মানুহ নুঠা আগতে পটাব লুট কৰি এই হাজিৰা কম পাবি ওলা হেণ্ডবেগটো কেনেকৈ লগা দেখুৱাই দেখোন মানুহক এয়া গৈছেগে আৰু চুৰ কৰিব লাগিব গাহৰি নাই গাহৰি মাংসত সোমাব নিদিয়ে গাহৰি লগতে মিলিলেহেঁতেন গাহৰি আহি আমি ব্ৰইলাৰ গুচাই আছোঁ এই আমাৰ মনৰ ডাৰ্লিং তুমি ব্ৰইলাৰ গুচাই কিমান ভাল পাইছা তোমাৰ মই কেঁচা কৰি জানো গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি থাকি মজা লাগিছে ঐ জান কি আছে তোমাৰ মোৰ দুখ কিহ গাৰ্লফ্ৰেণ্ডে ব্ৰেকআপ দিলে কিহৰ দুখ মানে কিহৰ দুখ তোমাৰ এই কি আছে প্ৰেমলাল গাইছ চক আমাৰ আংকুল আপুনি ব্ৰইলাৰ গুচাইছে বোলে আমি ল'ৰা ছোৱালীক এটা কৰি দিয়কচোন বিয়া বনা নাই কিন্তু আংকুল কিলে ইমান সোনকালে হ'ল আংকুল হৈ গ'ল আমাৰ পৰা খানা হৈ আছে দেই মামী লাগি আছে পুৰা কি বনাইছানো আজি এতিয়া প্ৰথমে ড্ৰাই ফ্ৰাই চাওঁ ড্ৰাই ফ্ৰাইখিনি এয়া পাতিছোহে একোৱে দিয়া নাই চাওঁ আজি আমাৰ ঘৰত মানে এই ভাত চাত খাবলৈ আহিছে ধেৰ বনাই খাব হয় আজি পাৰ্টি কৰিছে আজি ২৬ ডিচেম্বৰ খেদিছে হয়নে নতুন বছৰ খেদি আছে ব'লা লাষ্টলৈকে চাওক এয়া ধন্তিমাও আহিছে ধন্তিমা আজি খানা কি আছে খানাটো আৰু কালি ভাল লাগিলে হ'লে আমাৰ লগত চিয়ামল আছে যে নতুনকে ক'ৰবাত প্ৰেমত পৰিছে প্ৰেমলাল দিলোঁ নামটো নতুনকে আহি প্ৰেমত পৰিছে সি মানে কি হৈছে এই মোবাইলটো নহ'লে সি থাকিব নোৱাৰে মানুহ নাইকিয়া হ'ল বুলি নাইকিয়া হৈ যায় মানে কি গেষ্টিকৰ নিচিনা প্ৰেমিকাৰ বিষয়ে কৈছিলে এইজন লুকাই আছে পুৰা তেওঁ প্ৰেমৰ বিষয়ে চবেই ইমান ঘোষণা কৰা হৈছে কি হৈছে দাদা আপোনাৰ প্ৰেমৰ বিষয়ে ইয়াৰ কাহিনীটো গম পাইছো ন ই মানে এতিয়া এনেকুৱা এটা প্ৰেমত পৰিছে তাৰ মানে ই ড্ৰেছ পিন্ধাটো এনেকে ফোনটো উলিয়াব নহয় এনেকে ফোনটো উলিয়াব এই মানে আমাৰ ধন্তিতা যিজন মেইন এইজন আমাৰ এনেকে হেৰি ৰ'বা নি মই ড্ৰেছটো পিন্ধালো তাৰপৰা এনেকে মোবাইলটো থ'ব তাৰপৰা আকৌ আহিব হেল্ল' এটা পিন্ধাই হ'ল ৰ'বা আকৌ পাতিছোঁ দেই ফোন নাখানিবা আকৌ মাজতে যিটো ধমকি দিয়ে ধন্তিতাই ধমকিটো ফোনটো অকণ এনেকে জেপত আকৌ লাগি যাব আকৌ ফোন তোমাৰ কি হৈছে কি হৈছে তোমাৰ
প্ৰেম কুসুম কুসুম হৈছে অ এয়া গুচাই আছে গুচাই থাকিবলৈ দিয়া কৰবাত চব আনিছে গাইছ ফাইনেলি আমাৰ এই মাংস ভাজি ভাজি হৈ গৈছে প্ৰিয়ংকা বাহাদুৰ আহিলে মানে মতিভ মগজা চাহত মছলা আজি পিকনিক খাবলৈ গৈছিলা যে কেনেকুৱা লাগিলে বহুত মজা মজা চাহত এই মছলা অ এয়া দেখিছে নহয় এই চাহ ওলাইছে এয়া মছলা উলিয়াই লৈছে পুৰা ৰেড চিলি দিছে আমাৰ মায়েও এয়া কিবা কিবি কৰি আছে আৰু বলক লাইছো গৈ আনোগে ঐ কাকতি ঐ ভাই কাটি আছে ন গাড়ীত তাক মই তিনিআলিত তোক দোকান এখন খুলি দিম মাংস কাটিবলৈ য়েছ বছ এয়া আমাৰ ছোৱালীজনীয়ে বেকআপ দিলে ল'ৰাটোৰ আকৌ মনটো মহি আছে এয়া ইটো আকৌ প্ৰেমত ইপাল পাল হৈ আছে এয়া পুৰা গম পানী গৈছে ঠাণ্ডা ঠাণ্ডা লাগিছে আজি সিহঁতক প্ৰেমত গোটেই ৰুবুলদাৰ টিবেলখনৰ নিচিনা বহল কি লাই শাক এপাত আছে নেকি না ও আন আকৌ কপা চুকো চুকৈ আনোগে ন টচটো লৈ ল টচ লৈ ল মাস্ক চাস্ক মাৰি ল নহ'লে মানুহে দেখিব কাজি নেমু চু কৰিবি অ। আৰু ধুনীয়া কেইটামান চু কৰি চুৰ কৰি পেলাই আকৌ মানুহজনীক দেখাইছ কেলে কথা ক'ব লাগিছে চুৰ কৰা বুদ্ধি দিয়ে অ চুৰটো এনেকৈ কৰিব লাগে অ প্ৰথমতে মানে জেৱাখন মানে জপনাখন খোলাৰ আগত 3বাৰ কৃষ্ণ নাম লৈ পাতখিলা ছিঙিব লওঁতেই যেতিয়া যে গৃহস্থ টচটো মাৰি দিয়ে তেতিয়া কেনেকুৱা লাগে অনুভৱটো মাৰ খোৱা ভাইয়ে তোমাৰ বুদ্ধি একো নাই দিয়া দেখা আমি যাওঁ পিছত আকৌ শুনা অ যেতিয়া যে মানে তোমালোকে চুৰ কৰিবলৈ যাবা প্ৰথমতে মাস্ক চাস্ক লগাই ল'বা মাস্ক চাস্ক লগাই লোৱাৰ পিছত কি বুলি কয় বাৰী যোনখনত সোমাবা 4 ৰাউণ্ডটো চাই ল'বা আকৌ দেই আজিকালি দিন বাৰ বেয়া কাৰেণ্টৰ ওচৰত দি থ'ব পাৰে এয়া গাইছ আমি চুৰ কৰিবলৈ যাওঁ আপোনালোকে বেয়া চাই নাপাব বেয়া কাম কৰিলেও ভাল কাম কৰিছোঁ বুলি ভাবিব এই হাঁহি দিবা তুমি আকৌ মানুহজনে কিবা ক'লে নেকি ব'লক আমি চুৰ কৰিবলৈ যাওঁ গাইছ আমি চুৰ কৰিবলৈ ওলাইছোঁ মইতো আজি পূৰা ফুল ৰেডি ওলাইছোঁ মায়ে লাই শাক কাটিম নাই মানুহ কাটিম আজি অ দাদা তুমি ভালকৈ পেকিং কৰি লোৱা একদম লাইট চাইট লৈ লৈছে দেখিছেনে একদম পূৰা ফুল ড্ৰেছ মোৰ ফুল ড্ৰেছ এয়া দেখিছে নহয় দা চা লৈ দিছোঁ চেনেলটো পিন্ধ মোৰ চেনেলটো কি হ'ল তাৰপৰা চেনেলটোকে পিন্ধি অঁ ব'লা ব'লা চুৰ ঐ দাদা লাহে লাহে চুৰত ফিলিঙত যাবা চুৰৰ ফিলিঙত হা তুমি হা তুমি কেমেৰাত আমি চুৰৰ ঘৰ পাইছিলোঁ এয়া লাইট চাইট লৈ লৈছোঁ মই চিনাকি লাগিছে নাই বাৰু বাৰীখন সেইদিনা চুৰ কৰিবলৈ অহাখন ইয়াত খেতি মজা কয় আজি ইটো চাই নাযায় ইটো চাই মানুহ কৈছিলে নহয় এইজোপা কথা আমি দিনত চোৱা জোপা আছিলে ন এইজোপা নেকি কোনজোপা আছিল দিনত চোৱা এইজোপা নাই আজি লাই কাটিব নাই মানুহ গোটেইজোপা লাই কাটি দিলে পটাপট ক মানুহ আহিব ঐ আমি লাই চুৰ কৰিছোঁ দেখা লাই চুৰ কৰিছোঁ লাই চিনাকি লাগিছে নি বাৰু আপোনালোকৰ ঘৰে নিব নাই বাবা সেই লাইটৰ গোট কাটি আনিব লাগিছিলে অঁ পৰিলে ন এয়া আমাৰ চোৱা নিয়ম ভিতৰলে লাই শাক চুৰ কৰিবলৈ গৈছিলো ৰান্ধনীয়ে ঢেৰ কিবা কিবি আনিবলৈ কৈছিলে কি কৈছিলে বাৰু মই কৈছিলো যে ধনিয়া আৰু হেৰি কাজি নেমু নাই মই ঘাপ মাৰিলো গুৰি দে অ এই বন গোপেইছো নিদিবা আকৌ ঐ দেহা তুমি চাহ নোখোৱা কি আছে বেকআপ দিয়া মানুহজন কি আছে তোমাৰ ছোৱালীজনী সেইফালে নাই আমাৰ জলকীয়া গছ যে পিকা এটাই নকৰিবি জলকীয়া গছ মানুহটোতকৈ ওখ আছে জলকীয়া গছ এই প্ৰেমত পৰিব লা সুখেই সুখ কি হৈছে মাংস কটা দাদাজনে কিবা কয় বোলে আমি এতিয়া কাৰ ঘৰত কাটি আছো তুমি কৈ দিয়া আকৌ মাংসটো এই আমাৰ ঘৰতে সিহঁতৰ ঘৰত দিছিলা টুল এখনো নাই নিদিলে নি বাৰু টুল এখন তুমি বোলে হেৰি দা নাপাই বোলে কোঠাই কাটিছিলা বোলে মাংস এইখন লৈছিলো পষ্টটো লৈ লওঁ কেনেকৈ লৈছিলা
মাংসই কথা সেইটো মাৰিছো। সেইটো ন কাৰণ বেছি হেৰি হৈছে খালি গাইছ এই মালটো চিনাকি লাগিছে নে মোক ভিডিঅ'ত যে ওলাইছিলে তাৰ পুতেকটো মাকজনী আছে চিঙা নাই মোৰ হেৰি ফোন আহিছে যখন গাৰ্লফ্ৰেণ্ডে ফোন কৰিছে গোটেইকেইটা বহি মেলি লিষ্ট বনাইছে পিকনিক খাবলৈ আমাৰ একজনে পালেহি সেই পিকনিকৰ লিষ্ট বনাই আছে টপাং বোলে ফোন চোন কৰি একদম লিষ্ট বনাই আছে পুৰা বেছি নাই আমাৰ 13টা হৈছে আহিবা আমাৰ লগত চবে পিকনিক খাবলৈ আহিব আমি চবে কম পৰিব নাহিব ভাই তই ভাত খাবি হেৰি খাবি নাই পিকনিক খাবি নাই পিকনিক খাব লাগিব কি খাবি কিন্তু আপোনাৰ গাহৰি মানে যি বস্তু নাই গাহৰি খাম তই খাবি ভাই আমি খাম কিন্তু আপোনাক নাহিব এই কৈছো কিন্তু বেকআপ দিয়া দাদা এই আংকুল আপুনি কি খাব দাদা মোৰ নিচা বেছি হৈছে আপুনি কি খাব বাৰু মই গাহৰি ঠেংটো খাব ন ভাল লাগিব আপোনাক লগ পাই বহুতখিনি ভাল পালোঁ দেই মই গাহৰি পেটো খাম অঁ আপুনি ইবোৰ নাখায় ন সেইকাৰণে আপোনাৰ পেট ডাঙৰ ন হ'ব দিয়ক ভাত বাঢ়ি হৈ গৈছে পুৰা ভাত বাঢ়ি আছে এই খাবলৈ ৰখি যদি খাব নোপোৱা খাবলৈ চোন এই আমাৰ হেৰি মাংস কটাজন এয়া বিলনীয়া আপুনি কি বিলাই আছে বাৰু এয়া মেনটো অঁ মেইনটো কি বাৰু এইটো মেনটো যি ভাবে অঁ যি যাওঁ এতিয়া খানা খাবলৈ টেবুললৈ যাওঁ টেবুলত পূৰা সজাই আছে দেই খাব লাগে খাবলৈ হ'লে দৌৰি আহিবি যি কামত হ'লেও মই খাবলৈ মানে একদম পূৰা টিকটক খাম যে সেইকাৰণে মই বুলি চিনি নাপাওঁ এতিয়া মোকে বেছি মাংস দি দিবতো আলহী আহিব সেইকাৰণে পূৰা খাই দিওঁ ন গাইছে আমি ভাতৰ থালি পালোহি ইয়াত দিছে ভজা মাংস এইফালে আনি আছে জুলীয়া মাংস পূৰা বিকাই আছে তই কি খাবলৈ আহিছ জীয়েপজনীয়ে তোক বোলে বেকআপ দিলে দিছা ন দাদা তুমি কিবা খাবলৈ আহিছা সি বহুত টাইমত লাগিছে দেই ভাই টপা আংকুল কি খাইছা এই আমাৰ বিলনীয়া পূৰা বিলাই আছে দেই কিবা কি দিবা মাংসটো মোক চাই মেলি বাৰে ঘৰলা বুলি এতিয়া চাই মেলি দিবা বিলাই চৰ্ট এটা দি দিয়া চাওঁ চৰ্ট এটা দিয়া ধুনীয়া দিয়া পুৰা দিছে কাকতি চৰ্ট এটা দিয়া খানা চৰ্ট এটা খাই দিয়া কাকতি অঁ দে গম পাইছিলে তোক সেইকাৰণে প্ৰথম জনা নাছিলো ৰাখো বুলি সেইকাৰণে দেৰিকৈ আনিছো তই কিবা এটা চৰ্ট এটা দিয়া খাই মেলি খাই দে কিবা এটা খা অঁ দে অভাৰ হৈছে প্ৰেমৰ মাংসকে খাইছে সেয়া তোৰ সেই মানুহ পিলাটোকে দিছো খা এই পেটুৱা আংগুল মাৰি দিয়া এভাৰ দি দিয়া ভালকে দিয়া এনে চাওঁ এতিয়া মই দিওঁ দেই মই মানে মিহিকে দিওঁ কোনে বনাইছিলে ইমান ধুনীয়া বনাইছে জলকীয়া খা থাক দেই পাই ভিডিঅ' আমি নেদেখাওঁ মানে বেয়া লাগে কি জোল খাবি এতিয়া তই আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ আৰু ইয়াতকৈ নকৰোঁ আৰু টোপনি ধৰিছে শুই থাকোঁ এয়া ঢোলটোকে বজাই আছে তাকে চাই টোপনি আহিছোঁ আৰু তাতকৈ শুই থাকোঁ আৰু খানাটো আজি বেছিকৈ দি দিলোঁ গোটেইকেইটাই এতিয়া আমাৰ ঘৰতে গোটেইকেইটা শুই থাকোঁ আকৌ নেক্সট এটা ব্লগত আপোনালোকক আকৌ লগ পাম বা